Babuk na son. Enoli tan bai. ইটাই পিন্ধা কাপোৰ গেলা থৈ কি হ'ব সাঁচি থ'লে কি হ'ব কাপোৰ গেলা পিন্ধাও দাপৰে আৰু বিয়া চিয়া নিপিন্ধিলে পাটৰ কাপোৰ পিন্ধা এই চিলাইছোঁ হাতৰ জোখতে চিলাইছোঁ আপোনাৰ ঠিকে আছে আমাৰ সেই মায়ের নেকি কেইখানা আছে আমাৰ পাঁচখান এই এখন এই এখন এই দুখান এই তিনখান এই চাৰিখান এই পাঁচখান ৰুমালখান এই পাঁচখান কৰি দিম আপনারা এই ল'ব আৰু এই কলা ব্লাউজ না তুমি শাৰীখান কইনাটো হ'ব নহয় দেখোন চিফন তুমি দিয়া কলা ব্লাউজ মিলিব দিয়ক তুমি দিয়া চিলাই দাম দিয়ক দিয়াতে তুমি মন্দে দি চিলাই পাইছে চিলাই পাতিছে তুমি দিয়া এইটো বহুত পিন্ধো কলা ব্লাউজ মই ভাল পাওঁ বেলেগকে ল'ম সোৱাদ ভৰা লেহেংগা দিবা সুবিধা হ'লা কৰি দেখোন এখন এখনকে সেই কৰোঁতে আপোনাৰখিনিও এটা সোৱাদ ভৰিলা ঠাণ্ডা কাপোৰ আছে না নাই মই সেইকাৰণে এইযোৰা ভিডিঅ' যোৰা এই লৈছোঁ আজি পিন্ধা লৈছোঁ আইতাৰ কিমান কাপোৰ আছে না বুটু আইতাৰ কাপোৰে বিচাৰি নাপানিবা কাপোৰে বিচাৰি নাপানিবা আজি পিন্ধা ল'লোঁ সেইযোৰ পাতলা না পিন্ধা নাপাম ৰাতি বাকী পিন্ধিম মই নাজানাতে বিয়া খাবা যায় ভাইকনাকৰ বিয়া তালি তপলা বান্ধি পুৰা একদম ভেকচিন ওলাই দে চুমটা মোবাইল চবাইল লৈছে ন হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল কৰ্ণালিছ ডেইলি লাইফ আশা কৰোঁ সকলোৱে ভালে আছে মাহঁত মা খুৰী ভাগিনীয়েকৰ বিয়াত গ'ল আজি বিয়া আজি নহয় আগতীয়াকৈ গ'ল আৰু হাজবেণ্ডো গ'ল কামৰ জেগাত ৰাতিপুৱাই এতিয়া আছোঁ আৰু আমি এইমাত্ৰ ৰাতিপুৱাটো প্ৰায় কাম হৈ গ'ল আৰু খোৱা লোৱা হৈ গ'ল আজি ইমান সোনকালেতো ভাত তাত খোৱা নহয় মায়ে ক'লে আলু ভাতত দি ভাত বনাব অকণমান অকণমান খাইছে মই অকণমান দাইল বনালোঁ আৰু অন্দিনাটো ইমান সোনকালে নাখাওঁ আজি খালোঁ মাহঁতৰ লগতে একেলগে এতিয়া মাহঁত গ'ল আৰু বিন্দাছ দিনটো মোৰে ৰাজ্য আজি এইবোৰ ৰং কৰা বেছি দিন হোৱাও নাই বেছি দিন মানে দুবছৰত অলপ বেছি হ'ল বাৰু কিন্তু এৰিবতো মানে ৰং কৰাৰ বেছি দিন হোৱাই নাছিল যেতিয়াই দিছিল আৰু বাবু হওক বা কোনোবা সৰু ল'ৰা ছোৱালী আহিলে মানে এইখিনি সৈন্য সামন্ত তলত ঢালাই মাৰি দিছোঁ কিন্তু দাদাটো সৰু ভাইটিও আহিল আকচিঙা দিমাই দিয়ে খাব আছাৰ কালি গেলি দিম দে ভালকৈ ডিমা আৰু বগাহানি আৰু কুমখানি বেলেগ বেলেগ হৈছে সেইবোৰৰ লাগে জৰা কম চাবা দিম তোমাক আকৌ দিম মোৰ হৈছে ইয়াত দাইল তাকো ৰাতিপুৱাত অলপমান ছাগলী হ'ব অলপমান মাছ এটাত নৰি দিবা আৰু বিচৰা দিবা লাগতো না
বলা না না খুৰী কেইখনমান কাপোৰ ধুই দি থৈ গৈছিল যাবৰ সময়ত সেইখন লৈ যাই কেনে আমাৰ তাত জাপি থৈ দিওঁ এতিয়া আহিছোঁ ইয়াত বৰ্তমান তুমি নপঢ়িলা ভালকে মাৰি দিওঁ জেঠি আৰু ননন্দে খবৰ ল'ব আহিছে মোৰ থাকিব না আজি চাওঁ খবৰ ল'ব আহিছে কথা চথা নাই মোবাইলডালত ব্যস্ত হৈ আছে চাওঁ থাকিবা দে আজি জিমি প্ৰয়োজনীয় মোৰ বহুত প্ৰয়োজন হৈছিল নাছিল দিগদাৰ হৈছিল এডাল ষ্টেণ্ড এনেই বাৰু কথা নাছিল কিন্তু কিছুমান ভিডিঅ' শ্বুট কৰোঁতে অকলে নোৱাৰি আৰু মোক শ্বুট কৰা মানুহ নাই সেইকাৰণে ষ্টেণ্ড এডালৰ খুব প্ৰয়োজন হৈছিল অনলাইনত অৰ্ডাৰ দি আনিলোঁ এতিয়া মই এইটো দেখাব লগাটো শুনাইছোঁ তথাপিও মোৰতো বহুত সৰু কিছুমান বস্তু হ'লেও বহুত ভাল লাগি থাকে মনটো ঘৰত যদি কিবা সৰু বস্তু আহে কোনো এটা ভাল লাগি থাকে তাতেতো এইটো মোৰতো খুব প্ৰয়োজন হৈ থকা বস্তু এটা বাপৰে ইমান কি কাটি আছিলোঁ পেকেটটো কেনেকুৱাটো ক'ব নোৱাৰোঁ ব্যৱহাৰ কৰি পোৱা মানে ব্যৱহাৰ কৰাৰ পিছতে গম পায় বস্তুটো নাজানো মানে দিছোঁ আৰু চাই চাব লাগিব বস্তু মই ভালকৈ চাম বাৰু আমি এতিয়া ষ্টেণ্ডৰ পৰা ভিডিঅ' কৰি আছোঁ ষ্টেণ্ডত থৈ মোবাইল দাঁতটোত